देश का सुरक्षा के लिए नहीं है যিখিনি ইস্যু আছে আৰু চাওক এক ছেকেণ্ড আৰু চাওক আজি যে আমি এতিয়া CRPক দম দিছো কাইলৈ পৰহিলৈ এফালে যাওঁতে CRP আমাক ধমকি দিব পাৰে কিন্তু তেতিয়া কথা বেয়া হ'ব কৈ দিছো দেই একদম কথা বেয়া হ'ব আপোনালোকৰ যিবিলাক ইস্যু আছে इसमें आप लोग आगे 200 रुपए पैसा लेके नागा से डर के ऐसे दादागिरी नहीं है ही है CRP न्यूट्रल लेके নমস্কাৰ অসমবাসী ৰাষ্ট্ৰ কি খবৰ আপোনালোকৰ আশা ৰাখিছোঁ সকলোৰে ভাল তো আজি আপোনালোকৰ বাবে অন্য এটা ভিডিঅ' লৈ আহিছোঁ অসমত এফালে বাংলাদেশ এফালে অনা অসমীয়া আৰু বিভিন্ন ধৰণৰ ঠাইসমূহৰ পৰা লোক আহি পিনে আমাৰ অসমত কি কৰিব বিচাৰিছে আমাৰ অসমখন ল'ব বিচাৰিছে আমাৰ অসমৰ জাতি মাটি ভেটি ল'ব বিচাৰিছে তেখেতলোকে ভাবিছে অসমীয়া মানুহ মাৰি মেলি তেনেকৈ ল'ম খেদি ল'ম তেনেকৈ বুলি ভাবিছে অকল সেয়াই নহয় বাংলাদেশী বা অনা অসমীয়া বিভিন্ন ঠাইৰ পৰা অহা লোকসকল নহয় আনকি এফালে নগা এবাৰ আহি গ'ল আপোনাৰ নগাৰ যিসকলে নেকি আমাৰ অসমৰ সীমাত ভৰি দিছে একচুৱেলি আৰু তাত চাইনবোৰ্ডো লগাইছে আমাৰ অসমৰ মাটিত আমাৰ অসমৰ সীমাত কেনেকৈ লগালে আৰু তাত যিসকল CRPF বিষয়া আছে তেখেতলোকে নগাসকলক সহায় কৰিছে আৰু তাত যিসকল কৃষক আছে তেখেতলোকে আন্দোলন কৰিলে আৰু আন্দোলন কৰোঁতে ডাইৰেক্ট কৈছে যে তেখেতলোকে CRPFসকলে নগাৰ পৰা পইচা লৈছে তেনেকৈ বুলিও কৈছে আৰু বিভিন্ন ধৰণৰ যিবিলাক তাত আমাৰ অসমৰ সীমাত আহি তেখেতলোকে কি কৰিছে ফেঞ্চিং লগাইছে জেওৰা ভেটিছে আৰু তাত যিমানকেইজন ব্যক্তি আহিছিলে আন্দোলন কৰিবৰ কাৰণে প্ৰত্যেকজন ব্যক্তিয়ে মাত মাতিছে আৰু তেখেতলোকে কৈছে ব'লক আমি দেখাই দিম আপোনালোকক তেনেকৈ বুলি ক'লে তেতিয়া CRPFজনৰ মুখত উত্তৰ নাই গম পালেনে CRPFক দম দিবলগীয়া হৈছে আৰু প্ৰত্যেকজন যিকেইজন আমাৰ অনা অসমীয়া লোক আছে আমাৰ অসমীয়া মানুহৰ ওপৰত দবদবনি দেখাই আছে বাংলাদেশৰ পৰা অহা প্ৰত্যেকজন ব্যক্তি আৰু যিসকল নগা আছে প্ৰত্যেকে কিন্তু মনত ৰাখি থয় অসমীয়া মানুহে কিন্তু ভয় নকৰে আৰু CRPF বিষয়াসকলক আমি সন্মান কৰোঁ চাওক তেখেতলোকক আমি সন্মান কৰোঁ কাৰণ তেখেতলোকৰ কাৰণে আমি বহুতখিনি সুৰক্ষিত হৈ থাকোঁ এজনৰ কাৰণে আমি গোটেই CRPFক আমি বদনাম কৰিব নোৱাৰোঁ যিজনে এই কামটো কৰিছে তেখেতক কৈছোঁ একচুৱেলি আমি কিন্তু বন্ধুসকলে ভয় কৰা মানুহ নহয় আৰু নিজৰ জাতি মাটি ভেটিৰ কাৰণে কিন্তু আমি মৰি যাব পাৰিম সেই কথা কিন্তু জানি থওক আগতেও ইয়াৰ বহুত ইতিহাস আছে তো আপোনালোকে যদি যিজন CRPF সেইজন একচুৱেলি অসমৰ নহয় সেইকাৰণে হয়তো তেখেতে গম নাপায় আমাৰ অসমৰ কিন্তু বহুত ইতিহাস লুকাই আছে আপুনি খুলি চাব পঢ়িব নেটত হ'লেও পঢ়িব তেতিয়া গম পাব আপোনালোকে ঠিক আছে তো তেখেতে যিটো কাম কৰিলে সেই কামটো কিন্তু বহুত ডাঙৰ ভুল কাম কৰিছে ইয়াত কিন্তু চৰকাৰে কিন্তু চকু দিব সময় হ'ল বুলি ভাবিছোঁ আৰু যদি এইখন চৰকাৰে চকু আৰু নিদিয়ে বুলি আৰু চাওক ইলেকশ্যন হৈ আছে এতিয়া আপোনালোকে দেখিছে চৰকাৰখনে কেনেকুৱা কাম কৰিছে অসমখন কিন্তু শেষ হৈ গৈছে ঠিক আছে আৰু প্ৰত্যেকজন চৰকাৰী বিষয়াকো মই এটা অনুৰোধ কৰিম তেখেতলোকে কিন্তু অসমখন লৈ পিনে একদম পূৰা পলিটিক্স নকৰিব জাতি মাটি ভেটিক লৈ কিন্তু পলিটিক্স নকৰিবৰ কাৰণে মই তেখেতলোকক অনুৰোধ কৰিছোঁ আৰু যদি অসমীয়া জাগিবলৈ হয় খিলঞ্জীয়া লোকসকল যদি জাগিবলৈ হয় আছে হেন্দাং লোৱা নাই ল'লে হেন্দাং ৰক্ষা নাই বুলি যে কথাষাৰ কয় সেইষাৰ কথা কিন্তু অকল মুখে কোৱা কথা নহয় ইয়াৰ ইতিহাস আগতে আছে গতিকে আকৌ কিন্তু সেইটো হ'ব কিন্তু হেন্দাং ল'লে কিন্তু বহুত বেয়া ঘটনা হ'বগৈ পাছত আকৌ গতিকে সকলোৱে কিন্তু সাৱধান ঠিক আছে অসমীয়া লোকসকল কিন্তু সজাগ হৈ আছে কিন্তু সেই কথাটো কিন্তু সকলোৱে মনত ৰাখি থওক তো পোনপ্ৰথমে আমি ভিডিঅ'টো চাওক আৰু সেই যোনজন দাদাই প্ৰশ্ন কৰিছে সেইজনৰ মুখত উত্তৰ দিব নোৱাৰিলে CRPF যিজন বিষয়া আছে তেখেতে উত্তৰ দিব নোৱাৰিলে চাওক आप न्यूट्रल होके रहना आप नगा का सामसा मत बनिएगा ठीक है आप लोग से ना बात मत बोलिए हम लोग को अच्छा से मालूम है आप लोग को अच्छा से मालूम है आप लोग नगा से पैसा लेते हैं आप लोग नगा का सामसा करते हैं ऐसा नहीं चलेगा हम लोग ये इसका जमीन है यहाँ का हम लोग आदमी है हम लोग आसाम का आदमी है आसामिया कैसा है वो बंदूक से हम लोग नहीं डरते हैं हम लोग का जमीन है ये लोगों का जमीन है देख लीजिए हम लोग 1980 से यहाँ जंगल था आपको मालूम नहीं था शायद आपका पैदा भी नहीं होता यहाँ जंगल था हम लोग जंगल तोड़ के हम लोग खून पसीना खो के ये जमीन निकाला था इस जमीन में मेरा दादाजी खेती किया था पिताजी खेती किया था हम लोग खेती कर रहे हैं इसमें आप लोग आगे 200 रुपए पैसा लेके नागा से डर के ऐसे दादागिरी नहीं है ही है CRP न्यूट्रल लेके CRP नफा है काम करना नफा है सब आदमी बोल रहे हैं क्यों देखिए दादा देखिए वो लोग जो सीट फार्म में जब जिप्सी लेके घूमते हैं आप लोग क्यों उन लोगों को नहीं रुकाते हैं वो लोग नागा का है क्या वो जमीन नागा का है क्या आपको किसी ने बोला है क्यों नागा का है अगर हम लोग कुछ करने से आप लोगों का पूरा तेज खून गर्म हो जाता है असम का आदमी लेकिन नागा वहाँ फेंसिंग लगा दिया आपको मालूम है नागा ने ये देखिए ये 0 पॉइंट है
एक मिनट मैं दिस दादा एक मिनट ये 0 पॉइंट है ये 0 पॉइंट में ये फलक कैसे लगाया ये साइन बोर्ड कैसे लगाया 0 पॉइंट में ये कैसे कर सकते हैं 0 पॉइंट में अंदर में घुस के तेल डिपो कैसे पेट्रोल पंप कैसे यहाँ बैठाया आप लोग 2 दिन नौकरी करके पैसा लेके खुद का बिहार यूपी भाग जाएगा लेकिन हम लोग मर जाएंगे इधर आप लोग का कोई यहाँ से मतलब नहीं है যিখিনি ইছ্যু আছে এক ছেকেণ্ড দাদা চাওক আজি যে আমি এতিয়া CRP দম দিছো কাইলৈ পৰহিলৈ এইফালে যাওঁতে CRP আমাক ধমকি দিব পাৰে কিন্তু তেতিয়া কথা বেয়া হ'ব কৈ দিছো দেই তো দেখিলে না আপোনালোকে ভিডিঅ'টো অকল সেয়াই নহয় কিন্তু আৰু বাকী আছে তো ইয়াতে এটা মই এতিয়া আপোনালোকক কথা কেইটামান গম চাওক যোনজন দাদাই সেই CRPFজনক মানে ধমকি দিছে সেইজনে সম্পূৰ্ণ প্ৰুফ লৈ আহিছে দেখিছেনে সম্পূৰ্ণ কাগজ পত্ৰ লৈ আহিছে তেখেতে আৰু দেখাই দিছে যে এনেকুৱা তেনেকুৱা হ'ব নালাগে এনেকুৱা না কিয় হৈছে তেতিয়া সেই CRPFজনে কথা সলাই আছে আমুক আমুক তামুকত আমুক এনেকৈ সলাই আছে তো ইয়াত স্পষ্টভাৱে গম পোৱা যায় যে সেই CRPFজনে ক'ৰবাত নহয় ক'ৰবাত ভুল কৰিছে নহ'লে তেখেতলোকে মনে মনে থকা মানুহ নহয় গম পাইছে নাই গম পালে নাই তেখেতলোকৰ লগত ইমানকেইজন পুলিচ আছে তেখেতলোকৰ ইমানকেইজন CRPF আছে ইজিছে সেইখিনি মানুহ হঠাৎ দিব পাৰিলে নে কিয় নোৱাৰিলে কাৰণ তেখেতলোকে ভুল কৰিছে গম পালেনে তো সেইটো একদম স্পষ্ট কথা আৰু ইয়াত কিন্তু সকলোৱে এটা কথা কিন্তু সকলোৱে জানি থওক যে অকল এইটো নাভাবিব যে অকল যোন ঠাইত সেই ঘটনাটো হৈছে অকল তাৰ মানুহে অকল তেখেতলোকৰ মাত মাতিব তেনেকৈ নহয় কিন্তু যদি দৰকাৰ পৰে কিন্তু অসমৰ কিন্তু সব মানুহ সেই ঠাইলৈ যাব কিন্তু সেই আন্দোলন কৰিবৰ কাৰণে বা যিকোনো ধৰণৰ পৰিস্থিতি বা যিকোনো ধৰণৰ কাম কিন্তু হাতত ল'বলৈ কিন্তু অসমীয়া মানুহে ভয় নকৰে কিন্তু সেই কথাটো জানি থওক নিজৰ জাতি মাটি ভেটি বচাবৰ কাৰণে কিন্তু যিকোনো ধৰণৰ পৰিস্থিতি সন্মুখীন হ'বৰ বাবে সকলো সাজু আছে কিন্তু সেই কথা একদম ভালদৰে জানি থওক তো এতিয়া আমি বাকী ভিডিঅ'খিনি চাব আৰু একদম পূৰা জেঘান্তিক চাই লওক কেনেকুৱা ধৰণৰ কি হৈছে একদম কথা বেয়া হ'ব আপোনালোকৰ যিবিলাক ইছ্যু আছে মোক এনেকৈ ইয়াততো এনেকৈ কথা পাতিলে আমাৰ কথাটো आप लोग लास्ट एक बात आप लोग न्यूट्रल होकर रहना अगर हम फेंसिंग नहीं लगा सकते नगा भी नहीं लगा सकते हैं हम घर नहीं बना सकते हैं नगा भी नहीं बना सकते हैं आप लोग सोते रहेगा और नगा के हम लोग का जमीन में फेंसिंग डालेगा हम लोग देखते नहीं रहेंगे ये पूरे ठीक है फॉल्स एलिगेशन अरे फॉल्स जेवरा दिशा नहीं पोस्ट बताइए क्यों नहीं बताया आप लोग ऐसे बताइए हमारा साथ चलेगा क्या ये फॉल्स है क्या नहीं हमारा साथ चलेगा क्या ये फॉल्स है क्या देखिए चलेगा तो सही अभी ये उनको बहुत प्रॉब्लम है মানে মোক কি কৈছে मैं एक बात कहना चाह रहा हूँ ठीक है यहाँ रो पे की बात कैसे बाबू देखिए एज ए हम क्या है लॉ एनफोर्समेंट एजेंसी है जो भी लॉ बनता है ऊपर से जो भी SOP बनता है कुछ भी लॉ बनता है उसको जो डायरेक्शंस के साथ इम्प्लीमेंट करना है कौन सा लॉ में लिखा है सीट फार्म नागालैंड का है कौन सा लॉ में लिखा है सीट फार्म नागालैंड का है सीट फार्म के बारे में बात नहीं कर क्यों ऐसे रहे बोला साइन सीट बोर्ड फार्म क्यों के लगाया बारे में नहीं मैं जनरल पैरेलल हम लोग सीट फार्म के बारे में बोल रहा है आज प्रोटेस्ट सीट फार्म को लेकर है सीट फार्म ना नागालैंड का है हम लोग का है हम लोग डिमांड किया हम लोग का है ठीक है मान लीजिए हम लोग का नहीं भी है तो नागा कैसे ऑक्युपाई कर सकते हैं नागा कैसे फेंसिंग लगा सकते हैं 0 पॉइंट के बारे में आपको मालूम है DFU के डेव एरिया के बारे में आपको मालूम है तो इसमें नागा आके कैसे फेंसिंग लगा सकते हैं नागा कैसे आके यहाँ जेवड़ा फेंसिंग लगा सकते हैं कैसे पोस्ट लगा सकते हैं वो बोल दीजिए आप ठीक है वहाँ पे नागालैंड का एग्रीकल्चर ऑफिस कब से है मैं पैदा नहीं हुआ आप भी पैदा नहीं हुआ नहीं पुराने से ऑफिस है ऑफिस है लेकिन कोई स्टेटस मालूम है कोई स्टेटस मालूम है ये मैजिस्ट्रेट ने बताया है ये इलीगल है मैजिस्ट्रेट ने बताया है इलीगल आप मैजिस्ट्रेट से भी ऊपर है नहीं अभी आप मैजिस्ट्रेट से ऊपर है तो इसने बोला इलीगल है आपको कौन बोला ये लीगल है लीगल बोल के मैं तो आपने बोला क्यों बोला कि ऑफिस है ऑफिस कब से है बोल के मैं आपको पूछ रहा हूँ ऑफिस है तो फेंसिंग लगा सकते हैं क्या नहीं ऑफिस कब से है ना ऑफिस है तो पोस्ट लगा सकते हैं क्या वो ऑफिस कब से है हम बोला पोस्ट नहीं लगा सकते हैं हम बोला फेंसिंग नहीं लगा सकते हैं इसके बारे में आप बोलिए फेंसिंग क्यों लगाया आपके आंखों के सामने वहाँ पे फेंसिंग जो पहले से है ये वही कहाँ पहले से है बम्बू के साथ लगा हुआ है कहाँ है बम्बू का लगा हुआ है ये देखिए ये गवर्नमेंट ऑफ नागालैंड ये असम का जमीन में लगाया है सिंस 1969 वहाँ पे लिखा वो हुआ लोग है। डिमांड किया है लेकिन उन लोगों का नहीं है तो फिर मैं आपके बारे में बोल रहा हूँ ये शर्ट मेरा है आप दे दीजिएगा তো আপোনালোকে দেখিছেনে তেখেতলোকৰ মুখৰ পৰা কথা নোলোৱা হৈ গৈছে মানে তেখেতলোকে যে ভুলটো কৰিছে সেইটো একদম প্ৰায় ডাইৰেক্ট ধৰিব পাৰি মানে
কাৰণ তেখেতে কথা হ'লে আছে আমুকটো অফিচ কেতিয়া হৈছে, আমুকটো তামুকটো ওপৰৰ পৰা যিটো অৰ্ডাৰ আহে সেইটো কৰিব লাগে, আমুকে এনেই হলাই আছে, গম পাইছেনে? যিটো ভুল কৰিছে নহয় সেইটো একদম পূৰা ওলাই গৈছে ডাইৰেক্ট। আৰু আমাৰ যে অসমীয়া যে জাগি উঠিছে যে প্ৰত্যেকজন অসমীয়া লোক যে সজাগ হৈছে সেই কথা কিন্তু সকলোৱে একদম মনত ৰাখি থওক। আৰু কেতিয়াও নাভাবিব যে আমাৰ অসমৰ জাতি মাটি ভেটি আমাৰ অসমীয়া খিলঞ্জীয়া লোকসকলে খেদি পিনে এইখন অসমত ৰাজত্ব কৰিব পাৰিব বেলেগে, সেইটো কিন্তু কেতিয়াও নাভাবিব। সকলোৱে কিন্তু হেংদাং তুলি ল'ব যদি দৰকাৰ পৰে, ঠিক আছে? সকলোৱে এই কথাষাৰ মনত ৰাখি থওক। আৰু আগন্তুক দিনত এনেকুৱা ধৰণৰ ঘটনা যাতে নহয় একদম তাৰ ওপৰত সকলোৱে মন দিয়ক। আৰু যিহেতু এতিয়া ইলেকশ্যন আহি আছে, সকলোৱে এনেকুৱা এখন চৰকাৰ গঠন কৰক যাতে অনাগত দিনত যাতে আমাৰ অসমখন ইয়াত থাকি বহুত সুৰক্ষিত হয়। অসমৰ পৰা বেলেগ ঠাইৰ পৰা আহি লোক যাতে আমাৰ অসমীয়া খিলঞ্জীয়া লোকসকলক যাতে দম দিব নোৱাৰে, বা অসমৰ সীমাত যাতে বেলেগ দেশৰ মানুহ আহি পিনে আমাৰ অসমীয়া মাটিত ঠেলি পিনে বেলেগে যাতে ল'ব নোৱাৰে, তেনেকুৱা ধৰণৰ চৰকাৰ এখন গঠন কৰক, ঠিক আছে? এনেকুৱা চৰকাৰৰ কোনো দৰকাৰ নাই য'ত নেকি নিজৰ ষ্টেটখন সুৰক্ষিত কৰিব নোৱাৰে, বা এনেকুৱা নিজৰ দেশখন যদি সুৰক্ষিত কৰিব নোৱাৰে, এনেকুৱা এখন চৰকাৰৰ কোনো দৰকাৰ নাই। আৰু নতুন প্ৰজন্মক যদি উঠি অহা প্ৰজন্মৰ কাৰণে যদি ভাল কিবা এটা কৰিব নোৱাৰে, যদি ভাল সুৰক্ষাৰ কিবা এটা কৰিব নোৱাৰে, তেতিয়াহ'লে এখন চৰকাৰৰ কোনো কাম নাই কিন্তু, ঠিক আছে? সকলোৱে মন ৰাখিব। আৰু ইলেকশ্যন হৈ আছে, সকলোৱে একদম অকণমান চাই চিতি দিব। আৰু কেইজনমান নিউজত দেখিবলৈ পোৱা গৈছে আপোনাৰ আমাৰ যি পঞ্চায়ত ইলেকশ্যন মেম্বাৰ উঠিছে, তেখেতলোকে আমাৰ অসমৰ মুখ্যমন্ত্ৰীৰ নামেই নাজানে, কেইজনমানে আকৌ আমাৰ PM নামেই নাজানে। সেনেকুৱা ধৰণৰ মানুহে কি হৈছে আপোনাৰ পঞ্চায়ত ইলেকশ্যনত উঠিছে, মেম্বাৰ উঠিছে। আৰু যোনকেইজনে নাজানে, শিক্ষিত নহয়, তেখেতলোকে কি হ'ব গম পায়নে? মেম্বাৰ হৈছে তেখেতে, কিন্তু কামবিলাক আকৌ বেলেগেহে কৰিবগৈ। আৰু সেইবিলাক দৃষ্টি একদম মই আগতে দেখি আহিছোঁ, ওচৰ পাজৰে আমাৰ ঘৰৰ ওচৰ পাজৰে সেনেকুৱা দৃশ্যবিলাক মই দেখি আহিছোঁ। গতিকে সেনেকুৱাবিলাক হ'বলৈ নিদিব, তাৰে আশা ৰাখিলোঁ। ধন্যবাদ। তো লগ পাম আকৌ নেক্সট ভিডিঅ'ত।